হেল্ল' এভৰিৱান, ৱেলকাম বেক টু জুবিক্স ৱৰ্ল্ড। জুবিক্স ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। আজি ভিডিঅ'টো অলপ ইনফৰ্মেটিভ টাইপৰ হয়। কোনো ফুৰা ভিডিঅ' বা খোৱা খানাৰ ভিডিঅ' এইবিলাক নহয়। আৰু এই ভিডিঅ'টো মানে বিশেষকৈ মহিলাসকলৰ কাৰণে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো মেইনলি হৈছে আজিকালি খুব এটা মানে মহিলাসকলৰ মাজত এটা খুব ট্ৰেণ্ডিং বস্তু এটা হৈ আছে। সেইটো হৈছে স্ক্ৰীণ প্ৰিণ্টিং। আৰু ময়ো স্ক্ৰীণ প্ৰিণ্টিং কৰিছোঁ। বস্তু আনি পেলাই ময়ো ঘৰতে স্ক্ৰীণ প্ৰিণ্টিং কৰিছিলোঁ। আৰু স্ক্ৰীণ প্ৰিণ্টিং কৰোঁতে ধৰি লওক মই নতুন, আৰু মোৰ লিখীয়া হয়তো আৰু তেনেকুৱা বহুত আছে যোন নতুন হয়। তেওঁলোকৰ হয়তো হ'ব পাৰে সেনেকুৱা যে মোৰ যেনেকুৱা হৈছে যে কৰি থাকোঁতে স্ক্ৰীণখন বেয়া হৈ যায় মানে কি পাছফালে যোনটো ডিজাইন থাকে স্ক্ৰীণখনত ডিজাইনটো নাইকিয়া হৈ যায়। তো সেই ডিজাইনটোনো কেনেকৈ আপুনি কৰি থাকোঁতে বেয়া হৈ গ'লে কেনেকৈ আপুনি মানে স্ক্ৰীণখন আকৌ ঠিক কৰি ল'ব, তাৰ কাৰণে মই এতিয়া আপোনালোকক সেইটো কেনেকৈ চলিউশ্যন মানে উলিয়াব তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব। যোনে যোনে স্ক্ৰীণ প্ৰিণ্টিং কৰিছে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে গম পাব। ব'লক অকণমান দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, মই এই কাপোৰযোৰত এনেদৰে এইটো প্ৰিণ্ট কৰি আছিলোঁ। তেনেকুৱাতে মানে মেখেলাখন কৰি হ'ল, চাদৰখনৰ কৰিবলৈ লওঁতেই আপোনাৰ উঠি গ'ল। এই দেখিছেনে আপোনালোক পাছফালে চাওক, এইফালে এইবিলাক উঠি গ'ল। ডিজাইনটো মই য'ত য'ত পেনে আঁকি ৰাখিছোঁ সেইটো এনেকৈ উঠি গ'ল। আৰু মই এনেকৈ পেনেদি দাগ দি লৈছোঁ। মানে ধৰিব পাৰিছে আপোনালোকে নিশ্চয়। কিয় উঠি গ'ল মই নাজানো, কিন্তু মই অকল মেখেলাখনহে কৰিব পাৰিলোঁ এই ডিজাইনটোৱে। আৰু মই এনেকৈ চাফা কৰি স্ক্ৰীণখন চাফা কৰি ডিজাইনটো মেখেলাখনৰ ডিজাইনটোত মানে এনেদৰে বহাই ল'লোঁ। বহাই সেই ডিজাইনটো এনেকৈ পেন এটাই ৰেড কালাৰ পেনটো লৈ এনেকৈ চিনে স্ক্ৰীণখনৰ এইটো ছাইডে যোনটো ছাইডে আমি কালাৰখিনি দিওঁ সেই ছাইডটো এনেকৈ আঁকি ল'লোঁ। এই পেনটো লৈ পেলাই মই আঁকি ল'লোঁ। আৰু চব ধুনীয়াকৈ শ্বেপটো মই এনেকৈ আঁকি লৈছোঁ ধুনীয়াকৈ। আপোনালোকে খালি এইটো কৰাৰ আগত স্ক্ৰীণখন ধুনীয়াকৈ চফা কৰি ল'ব, তেতিয়াহে ডিজাইনটো মানে ধৰিব পাৰিব। আমি যে ট্ৰেচিং কৰোঁ আগতে তলত ছবিটো লৈ পেলাই ওপৰত যেনেকৈ আঁকো, সেই ঠিক তেনেদৰেই। আৰু এইটো দেখিছেনে, এইটো হৈছে ইমালচন। এইটোৱে কটিং হয়। আমাৰ স্ক্ৰীণবিলাক যে গ্ৰীণ কালাৰ থাকে এইটোৱে একচুৱেলি ইয়াত দিয়ে কোট কৰিবৰ কাৰণে। আৰু মই এইটো আপোনাৰ এমাজনৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। স্ক্ৰীণকেইখন যেতিয়া অৰ্ডাৰ কৰিছিলোঁ তাৰ লগতে মই এইটো মানে আনিছিলোঁ। মই ভাবিছিলোঁ ঘৰতে স্ক্ৰীণ বনাই চাম বুলি। আৰু এইটো মোৰ ওচৰত আছিলে। মই কি কৰিলোঁ, এইটো মানে এতিয়া চাবচোন, মই এইটোৱে দি পেলাই আপোনাৰ সেই যিবিলাক উঠি গৈছিলে মই তাত ব্ৰাছ এডাল লৈ পেলাই আঁকি দিম। আৰু মই যিহেতুকে পেন দি পেলাই চিনটো মই দিয়ে লৈছোঁ, দেখিছে আপোনালোকে এই চিন দি থোৱা আছে। এতিয়া এডাল সৰু ব্ৰাছ লৈ পেলাই মই ইয়াতে আঁকি দিম। ব্ৰাছডাল সৰু ল'ব কিন্তু। এয়া দেখিছে, এই 0 চাইজৰ ব্ৰাছডাল যে সেনেকুৱা সৰু ব্ৰাছডাল ল'ব। লৈ পেলাই এনেদৰে লৈ পেলাই আপোনালোকে আঁকি দিব। মই এতিয়া কৰি দিম, আপোনালোকে চাবচোন। এই দেখিছে আঁচকেইডালৰ বাহিৰে বাহিৰে আঁকিম মই। সেইখিনিত মানে বন্ধ আছিলে মোৰ, সেইডোখৰ উঠি গ'ল। উঠি পেলাই গোটেইটো ডিজাইনটোৱে উৰি গৈছিলে চাওক। আৰু মই এনেকৈ লাহে লাহে মিলাই ড্ৰয়িংটো মিলাই দিম। মই এইখিনিতে কওঁ, যদি যাৰ ওচৰত এই ইমালচনটো নাই, হয়তো বহুতৰ ওচৰত নাথাকিবও পাৰে, তেতিয়া আপোনালোকে ইয়াৰ সলনি আপোনালোকে ফেভিকল ব্যৱহাৰ কৰিব পাৰে। ফেভিকল আঠাটো ভাল হয়। মই আৰু এখন স্ক্ৰীণ মোৰ বেয়া হৈছিলে, তেতিয়া মোৰ এই ইমালচনটো নাছিলে। মই তেতিয়া কিন্তু ফেভিকলটো দি পেলাই এনেদৰে লগাই আপোনাৰ স্ক্ৰীণখনৰ সেইটো বন্ধ কৰি লৈছিলোঁ। এটা কথা হয়, ফেভিকলটো লগোৱাৰ পিছত সেইটো কিন্তু আপোনাৰ মানে স্ক্ৰীণখন আকৌ ঠিক কৰিব নোৱাৰে আৰু আঠা হয় ন, লাগি যাব। কিন্তু এই ইমালচনটো আপুনি আকৌ আঁতৰাব পৰা যায় মানে স্ক্ৰীণৰ পৰা। এই স্ক্ৰীণখন মই যদি ইচ্ছা কৰোঁ কমপ্লিট মানে হোৱাইট কালাৰ কৰি ল'ব পাৰোঁ। এনেকুৱা এটা পোৱা যায়, লিকুইড এটা, কেমিকেল এটা পোৱা যায়, সেইটো দি কমপ্লিট আপুনি স্ক্ৰীণখন হোৱাইট কালাৰ কৰি ল'ব পাৰিব। এতিয়া চবেইটো সেনেকুৱা নহয়, চবৰ ওচৰত এনেকুৱা নাথাকে। এতিয়া আপুনি কৰি আছে, হঠাৎ আপোনাৰ এনেকুৱা হৈ গ'ল, আপুনি আকৌ এই ডিজাইনটো কেনেকৈ আনিব? তেতিয়া আপুনি
ফেভিকলটো ব্যৱহাৰ কৰিব পাৰে। এনেদৰে আঁকি ল'ব স্কিনখন পেনটো দি আঁকি লৈ ফেভিকলটো দি আৰু ফেভিকলটো একদম হোৱাইট হৈ যোৱালৈকে শুকাব দিব, তেতিয়া কিন্তু উঠি নাযায়। মোৰ ওচৰত আৰু এখন আছিলে, মই সেইখনত মানে ফেভিকল দি পেলাই কৰিছোঁ। আৰু এয়া চাওক মোক এনেদৰে ডিজাইনটো কৰি হৈ গৈছে সম্পূৰ্ণ। এতিয়া চাবচোন মই অলপ পাছত আপোনালোকক কৰি দেখাম ডিজাইনটো। আৰু অকণমান তলত এইফালে আছিলে, দেখিছেনে ডিজাইনটো মই দেখুৱাইছোঁ আপোনালোকক, আহি গ'ল চাওক। ধুনীয়াকৈ কৰিব, আপোনালোকৰ নিশ্চয় ভাল হ'ব। আমাৰ ওচৰত ইমান যোগাৰ নাথাকে ন, কেতিয়াবা হৈ যাব পাৰে কিছুমানৰ, ধৰক কৰি থাকোঁতে বেয়া হৈ গ'ল, মনটোও বেয়া লাগে। ইমান দাম দি আমি এটা বস্তু কিনো, পটককেনে বেয়া হৈ গ'লে বেয়া লাগে। মই অকল মেখেলাখনহে আপোনাৰ কৰিব পালোঁ, চাদৰখন আৰম্ভ কৰিবলৈ লৈছিলোঁহে, এটা চাদৰখনত এটা ডিজাইনহে কৰিছিলোঁ। কৰোঁতেই মোৰ মানে ডিজাইনটো সম্পূৰ্ণৰূপে মানে এইফালৰ এইটো হৰিণা পহুটো উঠি গুচি গৈছিলে। খুব দুখ লাগিছিলে মই কি কৰিম ভাবি। তাৰপিছত এইটো আছিলে যেতিয়া এইটোকে ট্ৰাই কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হয়তো বহুতৰ এনেকুৱা হ'ব পাৰে প্ৰব্লেম, তেতিয়া আপোনালোকে এনেকুৱা এটা টেকনিক ইউজ কৰিব পাৰে। এয়া চাওক মোৰ হৈ গৈছে, ডিজাইনটো আহিয়ে গৈছে। আৰু এতিয়া মই ৰাতি কৰিছিলোঁ বিশেষকৈ এইটো, সেইকাৰণে এতিয়া মই ইয়াক গোটেই ৰাতি মানে শুকাবৰ কাৰণে থৈ দিম, বিচনাৰ তলত ভৰাই শুকাবলৈ থৈ দিম। আৰু চাওক মোৰ এই ডিজাইনটো, এইটো দেখিছেনে আহি গ'ল, মিলি গ'ল। মই মিলাই চাইছোঁ মানে ইয়াৰ লগত আহিছেনে নাই শ্বেপটো। এই ছাইডৰ মানে হৰিণাটো উঠি গৈছিলে মোৰ। মই ডিজাইনটোৰ পিংক কালাৰত য়েল্ল' কালাৰ ইউজ কৰিছিলোঁ, মিক্স পাট কাপোৰ হয় এযোৰ। মোটামুটি শ্বেপটো আহিয়ে গৈছে মোৰ। আৰু যোনে যোনে ভিডিঅ'টো চাই আছে, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰিব। এয়া চাওক পাছদিনাখনৰ ভিডিঅ' হয়, এতিয়া দিনত মই উলিয়াই আনি চাইছোঁ, ধুনীয়াকৈ ডিজাইনটো আহি গৈছে দেখিছেনে, হৰিণাটো ধুনীয়াকৈ আহি গ'ল ডিজাইনটো। এয়া এতিয়া মই ইয়াক ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছোঁ। সেইকাৰণে চাদৰখন উলিয়াই লৈছোঁ কৰিবলৈ, আৰু এইটো শুকাই গ'ল। মই পূৰা সম্পূৰ্ণ ৰাতিটো মানে থৈ দিলোঁ। আপোনালোকে দিনত যদি কৰে এনেকুৱা হ'লে অকণমান দেৰি ৰাখি থ'ব। এতিয়া মই আপোনালোকক কৰি দেখাম কেনেকুৱা হৈছে, আপোনালোকে চাবচোন। আপোনালোকক চাদৰখনত এটা ফুল কৰি দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ইয়াক গ্ল'ভছ পিন্ধি লৈছোঁ, কিয়নো মোৰ এজনী অকণমানি ছোৱালী আছে, 5 মহীয়া ছোৱালী এজনী আছে, সেইকাৰণে গ্ল'ভছ পিন্ধি লৈছোঁ। কেতিয়া তাইক কান্দি দিব, মই ল'বগৈলগীয়া হ'ব পাৰে ঠিক নাই, সেইকাৰণে গ্ল'ভছো পিন্ধি লৈছোঁ। আৰু এনেও গ্ল'ভছো পিন্ধি ল'লে হাতখনো চাফা হৈ থাকে। আৰু এতিয়া মই এনেকৈ চাদৰৰ আঁচলখনত কৰিবলৈ লৈছোঁ। এতিয়া মই য়েল্ল' কালাৰ দিয়ে মই এনেকৈ কৰি যাম। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে নিশ্চয় লাইক কৰিব আৰু আমাৰ চেনেল জুবিক্স ৱৰ্ল্ডটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এনেকৈ য়েল্ল' কালাৰটোতে কৰিলোঁ গোটেই কাপোৰটো। চাওক ইমান ধুনীয়াকৈ আহি গৈছে, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, ধুনীয়াকৈ ডিজাইনটো উঠি গৈছে। আপোনালোকেও এইটো মানে টেকনিক ইউজ কৰিব পাৰে। যদি এইটো নাই তেতিয়াহ'লে নিশ্চয় আপোনালোকে ফেভিকল কৈছোঁ দেই, ফেভিকুইক নহয় কিন্তু ফেভিকল ইউজ কৰিব পাৰে। মই ফেভিকল দিও, আৰু এখন স্ক্ৰীন মোৰ বেয়া হৈছিলে, মই সেইখন ফেভিকল দিয়ে ঠিক কৰি পেলাই গোটেই কাপোৰযোৰ কৰিলোঁ। আৰু এনেদৰে মই গোটেই কাপোৰযোৰ এনেকৈ কৰি পেলালোঁ। এয়া দেখিছে এখন চাদৰখন এনেদৰে কৰিলোঁ, আৰু তাৰ মাজে মাজে মই সৰু সৰু এনেকৈ বুটা ফুল দি দিলোঁ। চব সম্পূৰ্ণ কাপোৰযোৰ মই কৰি উলিয়ালোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।
আৰু ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব। কমেণ্ট কৰিও জনাব কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু নিশ্চয় জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে তেনে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।